বন্ধুসকল, কি খবৰ? সকলোৱে চাগে ভালেই। গতিকে আজি বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই, গতিকে আজি এটা ভিডিঅ' দিছোঁ। আজি ভিডিঅ'টো মানে ঘৰত এনেই সোমাই আছিলোঁ, বন্ধ। তাকে বোলো ভাবিলোঁ অকণ বাগানৰ মাজলৈকে ওলাই যাওঁ। তাত এখন জান আছে, তাত বৰশী বাওঁ। ঠাণ্ডা বতৰ, মাছ পাওঁ নে নাপাওঁ। এই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু এয়া চাওক কেনেকুৱা দেখিবলৈ, কেনেকুৱা হৈ গৈছে, ক্ষীণাইছোঁ নেকি। পামগৈ এতিয়া আৰু অকণমান আছে। অৱস্থাই নাই, হাবি জেকনি মানে আপোনাৰ অলপ আছে। এয়া বাগানত কাম কৰি আছে। এইখনে জান, আমি জান বুলি কওঁ, ৰঙা জান। তাকে পানীও শুকাইছে, খৰালি। গতিকে চাওঁচোন আজি পাওঁ নাপাওঁ। আগতকৈ অলপ বেলেগ লাগিছে। মই এতিয়া বৰশী পাতিম আৰু আজি বৰশীত যিটো টোপ লগাম বুলি ভাবিছোঁ সেইটো হৈছে আজি মেৰিগ'ল্ড বিস্কুট, আটা গুড়ি, চেনি আৰু ৰিফাইন তেল তেনেকৈ বনাই পেলাই আজি প্ৰস্তুত কৰি আনিছোঁ। চাওঁচোন মাছ পাওঁ নে নাপাওঁ। এতিয়া চাই থাকিব ভিডিঅ'টো। এতিয়া বৰশীটো লগাই লওঁ। মানে এই টোপটো আচলতে মই ভাবি আছিলোঁ বোলো আজি নতুন ডিজাইনত এটা বনাই পেলাই চাওঁচোন মাছে খায় বা নাখায়। এই খৰালি দিন যে, গতিকে চেষ্টা কৰিছোঁ। কৃষ্ণ। কৃষ্ণ পেলাইছোঁ আৰু। এইখিনি ছটিয়াই দিছোঁ, অলপ গুৰি আছিলে। মাছ চাছ মানে যিবোৰ হেৰি আহি গ'ল, দেখিছে কি সুন্দৰকৈ আহিছে। কৃষ্ণ ধৰিলে হয় আৰু। সেয়া খুটিবলৈ আৰম্ভ কৰিলে। চক মিছ হৈ গ'ল। আকৌ পেলাইছোঁ। নিজানে হৈ গৈছে নহয়। সেয়া আকৌ আৰম্ভ কৰি গ'ল। ধৰ। মিছা মাছে নে কিয়ে মাছ, একেই কণ্ডিশ্যন। চাওঁ কি উঠে, দেখা যাওক। এই তেৰি, 3বাৰ মিছ হৈছে। টোপ লগাবলৈ অসুবিধা হৈছে, গতিকে মোবাইলটো এনেকৈ অকণ হিলি গৈছে, বেয়া চেয়া নাপাব। এইবাৰ আকৌ পেলাইছোঁ। বাসুদেৱ। নিছে। এইটো কি আহিলে এইটো পুঠি। প্ৰথম যাত্ৰা পুঠি এজনী। আজি যিটো মানে আটা গুড়ি, মেৰিগ'ল্ড বিস্কুট আৰু ৰিফাইন তেলে যিটো টোপ বনাইছিলোঁ, সেই টোপেৰে আজি কাম দিলে বাৰু।
বাকী পিছৰকণ চাই লওঁচোন কি হয়। এইটো এটা গৰৈ মাছ তুলিলোঁ। তাৰপিছত বজাৰটো বেয়া নহয় বাৰু, ভালেই হৈছে বজাৰটো। সেইকেইটা আজি 100 গ্ৰাম 200 গ্ৰামমান হৈছেগৈ। ধন্যবাদ।